নমস্কাৰ এছামিজ ৰেচিপিজ এণ্ড ব্লগছলৈ স্বাগতম। আজি মই বনাম মাছৰ কণীৰ ৰেচিপি এটা। তাৰ বাবে মই মাছৰ কণী লৈ লৈছোঁ, লগতে জলকীয়া এনেদৰে কাটি লৈছোঁ, হালধি লৈছোঁ, ধনিয়া গুড়ি লৈছোঁ, নিমখ লৈছোঁ, ৰেড চিলি পাউডাৰ অলপ লৈছোঁ, জিৰা গুড়ি লৈছোঁ আৰু গৰম মছলা অলপ লৈ লৈছোঁ আৰু কেঁচা পিঁয়াজ এনেদৰে কাটি লৈছোঁ। লগতে লৈছোঁ মই বেঙেনা আৰু বিলাহী এনেদৰে কাটি লৈছোঁ। লগতে মই আদা নহৰু পেষ্ট অকণমান এনেদৰে লৈ লৈছোঁ। এতিয়া মই মাছৰ কণীখিনিত এনেদৰে হালধি অকণমান আৰু নিমখ অকণমান দি লৈছোঁ, লগতে ৰেড চিলি পাউডাৰ অকণমান দি লৈছোঁ, জলকীয়া এনেকৈ কাটি থোৱা জলকীয়া অলপ দিলোঁ আৰু পিঁয়াজ অকণমান দি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। এনেদৰে মোৰ মিলোৱা হৈ গৈছে। এতিয়া মই কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। এনেদৰে গৰম হোৱাত মই ইয়াতে ৰিফাইন অইল দি দিছোঁ প্ৰয়োজন অনুসৰি। তেলখিনি গৰম হ'বলৈ দিছোঁ মই ভালদৰে। তেলখিনি গৰম হোৱাত মই এতিয়া ইয়াতে মাছৰ কণীখিনি এনেদৰে দি দিছোঁ। এনেদৰে মই অকণমানকৈ দি দিছোঁ। এইখিনি দিয়া মোৰ হৈ গ'ল। এতিয়া মই ভালদৰে ভাজি ল'ম। এফালে হৈ গৈছে ভজা, এতিয়া মই লুটিয়াই দিছোঁ। এনেদৰে দুয়োফালে ভালদৰে ভজা হ'বলৈ মই এনেদৰে লুটিয়াই দিছোঁ। এতিয়া মোৰ এইখিনি ভালদৰে ভজা হৈ গৈছে। এইখিনি মই উঠাই ল'ম। এনেদৰে এখন প্লেটত মই এনেদৰে উঠাই লৈছোঁ। এইখিনি এয়া আপোনালোকে যদি ইচ্ছা কৰে এনেদৰে খাব পাৰে, কিন্তু মই আজি এইখিনি কাৰি বনাম। মই সেই একেখিনি তেলতে দি দিছোঁ। মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি এনেদৰে দি দিছোঁ। মই অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াতে দি দিছোঁ কাটি ৰখা বেঙেনাখিনি, লগতে দি দিছোঁ মই কাটি ৰখা বিলাহীখিনিও দি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। এনেদৰে মই ভালদৰে লৰাই দি আছোঁ। এতিয়া মই ইয়াতে গোটেই গুড়ি মছলাখিনি এড কৰি দিছোঁ। সোৱাদ অনুযায়ী মই নিমখ দি লৈছোঁ ইয়াতে। এতিয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ আকৌ। এনেদৰে ভালদৰে ভাজি ল'ব লাগিব। এতিয়া মই ইয়াতে ঢাকনি এখন লগাই দিছোঁ 2 মিনিটৰ কাৰণে। আকৌ 2 মিনিট পিছত মই ঢাকনিখন আঁতৰাই চাইছোঁ। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। এনেদৰে এইখিনি মই এনেদৰে ভালদৰে লৰাই দিছোঁ। এইখিনি মই ভালদৰে ভাজি ল'ম। ভালদৰে এনেকৈ লৰাই দিম। মই এতিয়া আকৌ 2 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম। আকৌ 2 মিনিট পিছত মই ঢাকনিখন আঁতৰাই চাইছোঁ। সেয়া চাওকচোন, মোৰ ভজা হৈছে প্ৰায়। ভালদৰে মই লৰাই দিছোঁ। এতিয়া মই ইয়াতে 1 কাপ পানী মই ইয়াতে দি দিছোঁ আৰু অকণমান মই দিম পানী। আৰু
আধা কাপ পানী মই ইয়াতে আকৌ দি দিছোঁ। দি মই এতিয়া এইখিনি ভালদৰে মিলাই দিম। এতিয়া মই আকৌ উতলিবলৈ হাই ফ্লেমত দিছোঁ মই গেছটো আৰু ঢাকনিখন লগাই দিছোঁ। আকৌ মই 3-4 মিনিট পিছত মই এনেদৰে চাইছোঁ, মোৰ কাৰীখন ভালদৰে উতলিছে। মই ইয়াতে এতিয়া ভাজি ৰখা মাছৰ কণীখিনি দি দিছোঁ। আকৌ মই লৰাই চাইছোঁ এনেদৰে। এতিয়া মই এইখিনি ভালদৰে উতলিবলৈ আকৌ ঢাকনিখন লগাই দিলোঁ এনেদৰে। মই 5 মিনিট সময় এনেদৰে ৰাখিছোঁ হাই ফ্লেমত। এতিয়া মই আকৌ ঢাকনিখন আঁতৰাই চাইছোঁ। এয়া মোৰ মাছৰ কণীৰ কাৰীখন অকণমান গ্ৰেভি হৈছে। এতিয়া মই এইখিনি নমাই থ'ম। এয়া মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকৰ যদি ৰেচিপিটো চাই ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।